পিছে বৰষুণত তিতিলা কেনেকৈ? মোৰ নামটো পাহৰিছিলা? ময়ো তোমাৰ নামটো পাহৰিছিলোঁ। পিছে মোৰ নামটো বহীখনতে আছিল। থেংক ইউ। বহুত ধুনীয়া। যদি ভাল লাগিছে বাইদেউৰ ডাইলগটো এবাৰ আৰু ডাঙৰকৈ হাত চাপৰি দিয়ক বাইদেউৰ কাৰণে। হোৱা নাই, আৰু এটা ডাঙৰকৈ দিয়কচোন। এইফালে আমাৰ ডেকা ল'ৰাখিনি আছে, বাইদেউক ভাল লগা নাই নেকি? বাইদেউৰ আৰু এটা মই যি মনত আহিছিলে তাকে কৰিছিলোঁ। গতিকে কিন্তু খুব মৰম লগা সংলাপবোৰ আছিলে। অকণমান কৈ দিছোঁ সেইখিনিয়ে। পিছে বৰষুণত তিতিলা কেনেকৈ? মোৰ নামটো পাহৰিছিলা? ময়ো তোমাৰ নামটো পাহৰিছিলোঁ। পিছে মোৰ নামটো বহীখনতে আছিল। থেংক ইউ। বহুত ধুনীয়া। যদি ভাল লাগিছে বাইদেউৰ ডাইলগটো এবাৰ আৰু ডাঙৰকৈ হাত চাপৰি দিয়ক বাইদেউৰ কাৰণে। হোৱা নাই, আৰু এটা ডাঙৰকৈ দিয়কচোন। এইফালে আমাৰ ডেকা ল'ৰাখিনি আছে, বাইদেউক ভাল লগা নাই নেকি? বাইদেউৰ আৰু এটা মই জানিব বিচাৰিম, বাইদেউ আপুনি ইমান দিনৰ পৰা ষ্ট্ৰাগল কৰি আছে, আৰু সেই যি লখিমী, আপোনাক মই তেতিয়াৰ পৰা চিনি পাওঁ যেতিয়া লখিমীৰ পৰা আপোনাক মই ভালদৰে চিনি পাওঁ। এতিয়া আপোনাৰ আৰু যিহেতু সেই জগতখনৰ পৰা এতিয়া অলপ কিছু আঁতৰত থাকিবলগীয়া হৈছে, এতিয়া আমাৰ দৰ্শকৰ কাৰণে আৰু আপুনি কিবা দিব চেষ্টা কৰি আছে নেকি, বা কিবা প্ৰস্তুতি চলাই আছে নেকি? ধন্যবাদ। আচলতে 10টা বছৰ 2008ৰ পৰা 2017-18লৈকে বহুখিনি কাম কৰিলোঁ। তাৰপিছত মই নৃত্যৰ বাবে অকণমান বিৰতি লৈছিলোঁ। যিহেতু মই কৈছোঁৱেই যে যিকোনো ক্ষেত্ৰত যদি আগবাঢ়ি যাব বিচাৰোঁ, সকলো সেইটো দিশত সময় দিয়াৰ খুবেই দৰকাৰ। গতিকে এতিয়া আকৌ বিভিন্ন গীতসমূহ কৰি আছোঁ, আৰু আগলৈও খুব সুন্দৰ প্ৰজেক্ট আছে, যিটো এটা ছাৰপ্ৰাইজ আপোনালোকৰ বাবে, আৰু জনপ্ৰিয় গীত, জনপ্ৰিয় ছবি আপোনালোকৰ ওচৰলৈ আহিব বুলি আশা কৰিছোঁ। আৰু আজি সঁচাকৈ ইয়ালৈ আহি পেলাই খুবেই ভাল লাগিলে, আৰু শেষত আকৌ লগ পাম, পুনৰবাৰ লগ পোৱাৰ আশাৰে বঙাইগাঁওবাসী ৰাইজ, বিশেষকৈ আজি দ্বীপপুখুৰীলৈ আহি পেলাই সঁচাকৈ বহুত ৰাইজ ইমান শান্ত আৰু ইমান শৃংখলাভাৱে ইয়াতে এই মাজৰাতি 2 বাজি গৈছে, কিন্তু ইমান সুন্দৰকৈ বিহুত কোনো কথা শুনিবলৈ নাহে মই জানো। কিন্তু মই যে গায়িকা নহয়, গতিকে অকণমান কথা আৰু নৃত্যই কৰিবলৈ আহিলোঁ। কিন্তু আপোনালোকে ইমান শান্তিৰে ইমান সুন্দৰকৈ উপভোগ কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু পুনৰ লগ পোৱাৰ প্ৰস্তুতিৰে ধন্যবাদ ভাইটি। আৰু সংগীতা খুবেই ভাল এংকাৰ, আগতেও মই পাইছোঁ, আৰু আজিও প্ৰশংসা কৰিবলগীয়া। সঁচাকৈ বহু দূৰ আগুৱাই যাওক, মই তাৰে কামনা কৰিছোঁ। থেংক ইউ। ধন্যবাদ বাইদেউ। আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিচালনা সমিতিৰ পৰা। যেনেকৈ কৈছোঁ, আপুনি সদায় আমাক ইনস্পায়াৰ কৰে। আপোনাৰ বাবে আমি বিশ্বাস কৰিব পাৰোঁ যে পঢ়া শুনাৰ লগত নৃত্যৰ লগতেও আমি অভিনয় কৰিব পাৰোঁ, আৰু নিজৰ ডিগনিটি, নিজৰ গ্ৰেচ সদায় আমি এইটো জীয়াই ৰাখিব পাৰোঁ। কাৰণে আপোনাক অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ। বেছি সময় আপোনাৰ ল'ব বিচৰা নাই, আপুনি বহুত বেক টু বেক আপোনাৰ আৰু অনুষ্ঠান আছে, সেয়েহে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আপোনাক আমাৰ পৰা তেওঁ বিদায় লৈছে, কিন্তু আমাক তেওঁক যাবলৈ দিব মন যোৱা নাই। কিন্তু বাইদেউৰ বাবে আৰু এবাৰ জোৰকে হাত চাপৰি।